বনাব নোৱাৰোঁ বহুত ৰিক্সি হৈ যায় সেইকাৰণে আপুনি আহিব পাৰিলে ভাল লাগিলে হয় আপোনাৰ এটা ইণ্টাৰভিউ ল'লোঁ যিহেতু আপুনি ডান্সাৰ আচ্ছা আজি ন আজি নহয় তেনেহ'লে পৰহি আচ্ছা মই ট্ৰাই কৰিম ট্ৰাই নহয় আপুনি আহিব লাগিব আচ্ছা আপোনাক 2 টকা দিম আচ্ছা হ'ব দিয়ক ঠিক আছে আহিব ওকে বাই বাই টাটা সি ইউ ফিৰ মিলেंगे ওকে ওকে নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক ফিউজ লাইভলৈ আজি আমাৰ ফিউজ লাইভত আমি এজন বিখ্যাত বহুত ডাঙৰ অতিথি আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকে চাবলৈ পাব তেওঁ হ'ল বিশ্ববিখ্যাত ডেন্সাৰ তেওঁ এবাৰ ৰিয়েলিটি শ্ব'ত যাব এখন বাহিৰত এবাৰ ডেন্স শ্ব' হ'ব ডান্সতে জীৱন ডান্স মে জীৱন এচক এনেকুৱা কিবা এটা ডান্স শ্ব' হ'ব তেওঁ এইবাৰ তাতে যাবলৈ ওলাইছে তাতে কণ্টেষ্টেণ্ট হ'ল মুঠতে কমচে কম 5টা তেওঁ আমাৰ অসমৰ পৰা যাব সেইবাবে তেওঁক আজি আমি তেওঁ তাতে যোৱাৰ আগতে তেওঁক ভাবিলোঁ এখন ইণ্টাৰভিউ লৈ লওঁ যাতে তেওঁ তাৰ পৰা আহি লেবেল হৈ নাযায় যাতে তাৰ পৰা আহি যদি বাইচান্স যেতিয়াহে আমাক লেবেল নিদিয়ে সেইবাবে আমি তেওঁক এতিয়া আমাৰ মাজত আমন্ত্ৰণ জনাব ওলাইছোঁ তেখেতৰ নাম হ'ল পৰী হাজৰিকা আহক বাইদেউ আহক 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 বহক হয় আমাৰ মানে ষ্টুডিঅ'টো সিমান এটা ভাল নহয় বেয়া নাপাব আচ্ছা আচ্ছা হ'ব কোনো কথা নাই কোনো কথা হয় হয় মানে নৰ্মেলি বনাই পেলাই ষ্টুডিঅ'টো মানে এনেই আৰু মানে টক শ্ব' এটা বনাব বিচাৰিছিলোঁ আপোনাৰ লগত আপুনি যে আহিছে ভাল লাগিছে আচ্ছা বহুত ভাল লাগিছে আহি মোৰ বহুত বহুত হয় 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 পিছে আপুনি আপোনাৰ অলপমান জাৰ্ণিৰ বিষয়ে ক'ব নেকি আমাৰ দৰ্শকসকলক য়েছ মাইকটো দিয়ক দিয়কচোন মই জাৰ্ণিৰ বিষয়ে ক'ম বাৰু মই জাৰ্ণি আৰম্ভ কৰা কমচে কম মই সৰুৰ পৰাই ডান্স কৰোঁ দেই মই সৰুৰ পৰাই মোৰ ডান্স বহুত ফেভৰেট মোৰ প্ৰিয় হ'ল ডান্স মই ভাত নাখাওঁ লাগিলে কিন্তু মই ডান্স কৰিমেই মই লাগিলে স্কুল নাযাওঁ কিন্তু মই ডান্স ক্লাছ এদিনৰ ক্ষতি নকৰোঁ দেই সেনেকৈয়ে মই সৰুৰ পৰা ডান্স কৰি 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 মোৰ বহুত পইচাৰ অসুবিধা মোৰ ফেমিলিয়ে কয় তই নালাগে ডান্স কৰিব তই এনেও ভাল ডান্স নকৰ মই কৈছোঁ নহয় মই কৰিম এদিন নহ'লে এদিন কৰিম হয়নে নহয় কৰিম মই কিবাকে মোৰ মায়ে ধাৰ কৰি কৰি মোৰ পাপাই পইচা উধাৰত আনি আনি মোক ডান্স শিকাইছে আজি মই ইমান ডাঙৰ পথত থিয় হৈছোঁ মোৰ মা দেউতাৰ কাৰণে হয় হয় আপোনাৰ কাহিনীটো শুনি মই মানে ইম'চনেল হৈ গৈছিলোঁ টিভিত চাইছিলোঁ ৰং চেনেল আপোনাৰ কাহিনী হৈ গ'ল শুনি মই হৈ গ'লোঁ ইম'চনেল কি ক'ম আৰু মই মানে এজন চায়াৰ মাজে মানে চায়েৰী কৈ থাকোঁ মানে মই ৰিপৰ্টিঙো কৰোঁ চায়েৰীও কৰোঁ পিছে আপুনি এইবাৰ যে ডান্সত যাবলৈ ওলাইছে তাতে কিমানজন কণ্টেষ্টেণ্ট আছে তাতে 5জন তাৰে মাজত ক'ৰ পৰা আহিছে সেইবিলাক কণ্টেষ্টেণ্ট আপুনি জানে নেকি মই ইমান ভালকৈ নাজানো বাৰু কিছুমান জানো দিল্লীৰ পৰা আহিছে যেনেকুৱা মই অসমৰ পৰা যাম আপুনি কি ধৰণৰ ডেন্স কৰে মই হিপ হপ কৰোঁ হিপ হপ এইটো মানে কেনেকুৱা ডেন্স হিপ হপ আপোনালোকে যেনেকৈ চাই মানে আজিকালি চাউথ ফিল্মবিলাকত মানে বলিউড চৰি চাউথ নহয় বলিউডৰ ফিল্মবিলাকত যে ডান্স কৰে সেই হিপ হপ ডান্সটো মানে স্পীড ডান্সটো যোনটো থাকে আচ্ছা এইটো মানে স্পীড ডেন্স ঠিকে আছে ভাল লাগিছে আপোনাৰ কথাখিনি শুনি আপুনি ভাল ডেন্স কৰে ঠিক আছে আমি এই মুহূৰ্তত এটা বিৰতি লৈ লওঁ বিৰতিৰ পিছত পুনৰ লগ পাই আছোঁ ধন্যবাদ আপোনালোকৰ মোৰ নিচিনা বডি বনাব ইচ্ছা আছে নেকি বাইচেপ ট্ৰাইচেপ চেষ্ট বেক তেতিয়াহ'লে আপোনালোকে সদায় নিতৌ 2বাৰকৈ হাগিব আপোনালোকৰ বডি আহি যাব ঘূৰি আহিলোঁ আমি আকৌ বিৰতিৰ পিছত আকৌ আমি তেখেতক পৰী হাজৰিকাক কেইটিমান প্ৰশ্ন সুধিম আৰু বেছি প্ৰশ্ন নুসুধোঁ তেখেতে নিশ্চয় যিহেতু বহুত ব্যস্ত ৰিয়েলিটি শ্ব'ত যাব সেইবাবে কেইটিমান প্ৰশ্ন সুধি তেওঁক আমি আমাৰ মাজৰ পৰা বিদায় দিম তেখেতক এতিয়া আমি প্ৰশ্ন সুধিবলৈ লৈছোঁ যে তেওঁক এই ডেন্সৰ জগতলৈ আগ্ৰহটো কোনে আনিলে হয় মোৰ আগ্ৰহ মানে এনেকৈ কোনেও আগ্ৰহ মোক দিয়া নাই আচলতে সৰুৰে পৰা দেখি আহিছোঁ চবে ডান্স কৰে স্কুলত কিবা প্ৰগ্ৰেম হ'লে ফাৰ্ষ্ট জানেইতো ন স্কুলত
কলেজত কিবা প্ৰগ্ৰেম হ'লে ফাৰ্ষ্ট হ'ল ডান্সটো ফাৰ্ষ্টতে থাকিব চবৰে সেনেকৈ দেখি স্কুলৰ পৰাই মানে ফাৰ্ষ্ট ডান্সত চবতছে ফাৰ্ষ্ট ময়ে আছিলোঁ দেই যে কিবা এটা হ'লে মেমে মোক মাতি লৈ যাব পৰি ক'ত আছে পৰি নাহিলে সিদিনাখনে ডান্সে নহয় কি কথা কয় হে সিদিনাখনে ডান্সে নহয় অঁ পৰি যদি নাযায় স্কুলত সিদিনাখনে ডান্সৰ প্ৰেক্টিচ বন্ধ হৈ যায় আৰু এনেকৈ বহুত দিন বন্ধ হৈছে আমাৰ স্কুলত বাট কি কৰিম আৰু তাৰপিছত মই যাব লগা হৈ যায় এবচেণ্ট কৰিম বুলি ভাবিলেও যাব লগা হৈ যায় মোৰ কাৰণে বেলেগৰ প্ৰেক্টিচটো ৰখি যায় ন বেয়া লাগে চ' মই যাওঁ এনেকৈ সেই সৰুৰে পৰাই মই ডান্স কৰি মই নিজকে নিজে আগ্ৰহ দিছোঁ মোক বেলেগৰ আগ্ৰহ নালাগে বুজিলে ন এতিয়া মোক ৰাইজে ক'ব গ'লে এতিয়া মোক বহুত মৰম কৰে চবে কাৰণ জানেইতো আগতে মানুহে কিয় মৰম কৰিব আগতে মই পাৰা নাছিলোঁ সৰু আছিলোঁ এতিয়া মই পাৰোঁ চব পাৰোঁ মই এতিয়া সেইকাৰণে ভাল লাগিল তেখেতৰ কথাবিলাক শুনি তেখেতে ভাল কথাই কৈছে তেখেতৰ ডান্সৰ প্ৰতি আগ্ৰহ সৰুৰ পৰাই আছিল তেখেতে ডান্স কৰে ভাল কথা বাৰু ঠিকে আছে বঢ়িয়া এতিয়া শেষৰ কেইটিমান প্ৰশ্ন সুধি তেওঁক আমি বিদায় দিবলৈ ওলাইছোঁ শেষৰ কেইটিমান প্ৰশ্ন হ'ল আপোনাক আমি কেইটিমান স্পীডত প্ৰশ্ন সুধিম আপুনি এনচাৰ দি যাব হয় আপুনি ডান্স কৰোঁতে কেইটা ষ্টেপ কৰে এটা ডান্সত ক'ব গ'লেতো বহুতটা ষ্টেপ থাকে সেনেকৈ ক'ব নোৱাৰি চব ডান্সৰে বেলেগ থাকে চব ছঙৰে বেলেগ থাকে আচ্ছা ঠিক আছে আপুনি নিতৌ কেইবাৰ ভাত খায় মই নিতৌ 2 বাৰ ভাত খাওঁ আপুনি কেইবাৰ বাহিৰলৈ ফুৰিব যায় মই এনেকৈ ফুৰিব নাযাওঁ কিবা আজি ধৰক টকশ্ব' আছিল সেইকাৰণে আহিলোঁ এনে ডান্স ক্লাছ কৰাব যাওঁ এতিয়াতো নিজে নকৰোঁ ন কৰাও বেলেগক চ' কৰাব যাওঁ সেই আপুনি নিতৌ কেইবাৰ ডান্স কৰে মই দিনটো ক'ব গ'লে মই ডান্সতে দিন কৰোঁ আচ্ছা মই দিনত ডান্স নকৰোঁ হয় ঠিক আছে গুড বঢ়িয়া আপুনি এতিয়া ধুনীয়া ডান্স কৰিছে আপুনি নহ'লে এটা ডান্স ষ্টেপ দেখাই দিয়ক আমাৰ দৰ্শকসকলক এইখিনিতেই ভাল লাগিব অঁ নিশ্চয় পাৰিম দেখাই দিয়ক এতিয়া লগালগ দেখাই দিয়ক এনেকৈ দেখাই দিয়ক এনেকৈ মানে দেখাব অলপমান প্ৰগ্ৰেম হ'ব আপুনি অলপমান উঠি দিব নেকি মই উঠি যাম ন ঠিক আছে আপুনি ডান্সটো দেখাই দিয়ক হয় গুচাই দিয়ক এইটো আমাৰ কাট নহয় আপোনাক ডাইৰেক্ট আমি দেখাই দিছোঁ ইয়াতে একো কাট নাই হা ওকে 1 2 3 ষ্টাৰ্ট হয় বঢ়িয়া লাগিছে আপোনাৰ ডেন্সটো বঢ়িয়া লাগিছে ভাল ডেন্স কৰিছে আপুনি ভাল ডেন্স ধুনীয়া ডেন্স আপোনাৰ ডেন্সটো চাই বহুত ভাল লাগিল আৰু আমাৰ মিউজিক দিয়া ল'ৰাজনো ধুনীয়া মিউজিক দিছে ভাল মিউজিক দিছে আপুনি মিউজিকৰ লগত ডেন্সটো বহুত ধুনীয়াকৈ মিলাই দিছে থেংক ইউ আমাৰ মিউজিক দিয়া ল'ৰাজনক কিবা এটা কৈ দিয়ক বহুত ধুনীয়া দিছে যে আপুনি মোৰ লগত যাব পাৰে হয় তেওঁ মুখেৰে মিউজিক দিয়ে আচ্ছা হয় নেকি বহুত ধুনীয়া হৈছে দেই আপুনি ইমান বেয়া বজাইছে না বহুত হয় তেওঁ মুখেদি টাপলা দি ভৰি দি মুখেদি চব চাইডেদি মিউজিক ওলাই তেখেতৰ খালি তেখেতে মিউজিকেই থাকে ধমাই থাকে তেখেতে আচ্ছা তেওঁৰ মানে ইনষ্ট্ৰুমেণ্ট নবজায় তেওঁৰ গোটেই গাটোৱেই ইনষ্ট্ৰুমেণ্ট আচ্ছা হয় ঠিক আছে ধন্যবাদ
ভাল লাগিল আপোনাৰ ইণ্টাৰভিউ লৈ বহুত ভাল লাগিল বহুত বহুত হয় তেতিয়াহ'লে আপোনাক আমি আৰু বেছি সময় আপোনাৰ আমি নষ্ট নকৰোঁ আপোনাৰ আৰু বেছি সময় আমি নষ্ট নকৰোঁ সময় নাই চব হয় 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 ঠিক আছে তেতিয়াহ'লে আপোনাক আমি বিদায় দিছোঁ আপুনি ভাল ডান্স কৰিব ভাল উন্নতি কৰক আৰু আগবাঢ়ি নাযাব বুলি আমাৰ আশা থাকিল আপুনি সদায় তলফালে আহিব বুলি আমাৰ আশা থাকি আছে বুলি আপুনি ভাবিব নিশ্চয় যাম আৰু হাৰি আহিম হয় আপুনি সদায় ওপৰলৈ নাযায় বুলি আমি ভাবোঁ হয় আপুনি যে ওপৰলৈ যাব সেইটো আপুনি কেতিয়াও নাভাবিব হয় আপুনি সদায় ওপৰলৈ নাযাব বুলি ভাবিব আমিও সেইটো ভাবিম তেতিয়াহে আপুনি ওপৰলৈ নগ'লে আমি কান্দিম বুলি আপুনি নাভাবিব আমি নাকান্দো বুলি আপুনি ভাবক আমি কান্দিম বুলি আপুনি ভাবিলে আমি যেতিয়া নাকান্দো আমি নাকান্দো বুলি ভাবিলে আপুনি কান্দিম আমি কান্দিম বুলি নাভাবিলে আপুনি কান্দিম বুজি পাইছে ঠিক আছে ধন্যবাদ আপুনি ডেন্সত যাওক আপুনি ডেন্সত যাই পেলাই হাৰি আহিব বুলি আমাৰ একদম আশা আপুনি হাৰি আহিব বুলি আমাৰ একদম আশা থাকিল আপুনি জিতি নাহিব বুলি আমি সদায় ভাবোঁ হয় ধন্যবাদ হয় এতিয়া 14 হৈছে মই যাওঁ মোৰ বহুত দেৰি হৈ আছে বাই হয় ঠিক আছে হয় তেখেতে গ'ল বহুত ভাল ডেন্সাৰ বহুত ভাল ডেন্স কৰে বহুত ভাল লাগিল তেখেতৰ লগত টক শ্ব' কৰি হয় আৰু কেতিয়াবা ভৱিষ্যতত তেখেতক মাতিম তেখেতৰ লগত আমি আৰু টক শ্ব' কৰিম এতিয়া আমি ইয়াৰ পৰাই পৰি হাজৰিকাক বহুত বহুত অভিনন্দন জনোৱা বুলি আপোনালোকে একদমেই নাভাবিব আমি কাকো অভিনন্দন জনাই আমি কাকো জিতোৱা বুলি আপোনালোকে ভাবিব নোৱাৰে সেইবাবে আমি কাকো অভিনন্দন জনোৱাও নাই আমি অভিনন্দন জনাম বুলি আপোনালোকে মনতে নাভাবিব ধন্যবাদ আকৌ লগ পাম এটা নতুন টক শ্ব' লৈ ধন্যবাদ